মোৰ উকাদু চকুৱে যেন এতিয়াও বিচাৰি ফুৰে তোমাৰ ঠিকনা। বিষণ্ণ মনে প্ৰতিটো পল তোমাৰ স্মৃতিবোৰকে বুকুত বান্ধি লৈ ঘূৰি ফুৰে। পাহৰিব বহুত চেষ্টা কৰো জানা তোমাক, কিন্তু নোৱাৰো। লগৰবোৰৰ আগত পাহৰাৰ মিছা অভিনয় কৰো। আজি চহৰলৈ যাওঁতে তোমাক দেখা পালো পল। দেখা পাই মোৰ মনটো বৰ অস্থিৰ হৈ পৰিছে জানা। মনটো এতিয়াও মানি ল'ব পৰা নাই তোমাৰ সেই উকা বগা সাজযোৰৰ পৰিভাষা। মই বুজা নাই একো, কিবা অবুজ সাঁথৰ যেন লাগি আছে কথাবোৰ। সঁচাকৈ যদি মই ভবাৰ দৰেই হয়, হে নোৱাৰে, তোমাৰ এনে কেতিয়াও হ'ব নোৱাৰে। সদায় হাঁহি থকা ছোৱালীজনী তুমি নহয় চাগে ছোৱালীজনী, আন কোনোবাহে। ঠিক আছে, পূজাৰ পৰা নাম্বাৰটো লৈ তাইলৈ ফোন এটা কৰি চাওঁ, কিজানি মনটো অলপ ভাল লাগেই। কিন্তু আজি দেখোন 2 বছৰেই হ'ল আমাৰ মাজত যোগাযোগ নথকা। তাই সঁহাৰি জনাব জানো? যি হয় হ'ব, তাইক ফোন এটাকে কৰোঁ। হেল্ল'। হেল্ল', কোন বাৰু? মই অনুজ। অনুজ, তুমি? কেনেকৈ মনত পৰিল আজি তোমাৰ? ভালে আছানে তুমি? ভালে আছো দিয়া। পূজাৰ পৰা তোমাৰ নাম্বাৰটো লৈ কল কৰিছো। মনততো সদায় পৰে, কিন্তু 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 কি অনুজ, কোৱাচোন খুলি কথাবোৰ। নাই দিয়া, তোমাৰ কোৱা। তুমি আগৰ দৰেই আছানে? আগৰ দৰেই আছো, মাথো এতিয়া অলপ কামত বিজি। হয় নেকি? কি কামত বিজি? নাই, তেনেকুৱা বিশেষ কাম নহয়। চহৰতে কলেজ এখনত নতুনকৈ জইন কৰিলো। বাকী তোমাৰ কোৱা, মিষ্টাৰৰ কি খবৰ? মিষ্টাৰ মানে? আৰে, তোমাৰ মানুহজন আকৌ। তেওঁ এতিয়া আটাইতকৈ সুখী মানুহ। মানে? সেইবোৰ বাদ দিয়া, তুমি এতিয়া সেইবোৰ থোৱা, তোমাৰ কথা কোৱা। আৰে, ইমান দিনৰ মূৰত ফোন কৰিছা তুমি মোলে। ঠিক আছে বাৰু, শুনাচোন পল। কোৱা। কথা এটাৰ বাবেহে কল কৰিলো। কি কথা? আজি মানে তোমাক চহৰত দেখা যেন পালো। তুমি কৈছিলা নেকি? তোমাৰ দৰে ছোৱালী এজনীয়ে দোকানত সোমাই বজাৰ কৰি আছিল। গৈছিলো। তুমি মোক দেখিছিলা নেকি? দেখিছিলো। তুমি বগা সাজ এযোৰ পিন্ধি থকা নাছিলা জানো? মই একো আন মানুহ বুলিহে মাত নিদিলো জানা। কিন্তু ঠিকেই দেখিছা, সেইজনী তোমাৰ পল। অনু, পল, তুমি কান্দিছা কিয়? মই এতিয়া তোমাৰ পল হৈ থকা নাই অনুজ। মই এতিয়া এগৰাকী বিধৱা নাৰী হলো। মোক এতিয়া সকলোৱে ঘিণ কৰে, তুমিও ঘিণ কৰিবা। মই আগৰ দৰে নাই এতিয়া। তোমাৰ পল কেতিয়াবা হেৰাই গল। তুমি সুখত থাকা, মোৰ বাবে চিন্তা নকৰিবা। আৰু শুনা, ময়ো সুখী আছো। তুমি সুখী হোৱা, বাছ। বাই, মই ৰাখিছো। হেল্ল' পল, শুনাচোন। হেল্ল'। হয়, মই ভবাটো ঠিকেই। সেই ছোৱালীজনী তাইয়ে আছিল। কিন্তু তাইক কিয় এনেকুৱা কৰিলে? নিষ্ঠুৰ নিয়তিয়ে কিয় তাইক অকলশৰীয়া কৰিলে? কিয় তাই এনেকৈ আঁতৰি গল মোৰ ওচৰৰ পৰা? আজিও তাই কথাবোৰে, তাই ছবিটিয়ে মোক বৰকৈ আমনি কৰে। নাজানো বাস্তৱবোৰ চাগে এনেকুৱাই। মনে মনে বিচৰা সকলোবোৰ পোৱা নাযায়।